बेरेखा हानजा गैयैनि थाखाय रायजो सभानि बेसायख'थिनि थाखाय सावरायनो गोनां गैला। 10 मार्चनि गेजेरावनो इउपिपिएलआ बिजाथिफोरनि फारिलाइखौ फोसावनो हागौ। हाग्रामा महिलारिया सुपारमेन, बेखायनो आसामनि गिबि मन्थ्रिबो बानायनो हायो आरो भारतनि गाहाय मन्थ्रिबो बानायनो हायो। दिनै गरेस्वराव इउपिपिएल हानजानि दैदेनगिरिफोरजों सावरायनाय हाबाफारियाव बाहागो लानानै खौरांगिरिनि सोंथियाव प्रमद बर' बिथाङा फोरमायो दि रायजो सभानि एमपि जानानै थांनायनि उनाव बड'लेण्डनि जौगानायजों लोगोसे गोग्लैनानै थालांनाय फिसा फिसा हारिफोरनि थाखाय खामानि मावलांगोन होननानै फोरमायथियो। लोगोसेनो 5 बोसोर इउपिपिएलआ सरकार सालायनाय समाव मिशन खालामनानै खामानि मावदोंमोन। बैफोर मिशनफोरखौ दाननानै होजोबबाय आरो आइजोफोरनि थाखाय मोजां बिथांखिबो लादोंमोन, बैफोरखौबो दाननानै होजोबबाय होननानै फोरमायथियो प्रमद बर' बिथाङा। आसामनि गिबि मन्थ्रिया सोर जागोन? बे सोंथिनि फिननाय हिसाबै प्रमद बर' बिथाङा बुंथियो दि आसामनि गिबि मन्थ्रिया सोर जागोन बेखौ गावबागाव हानजानि गेजेराव थि खालामगोन। जों बुंबा बेरा बारनानै बुंनाय जागोन होननानै फोरमायो। लोगोसेनो हाग्रामा महिलारि बिथाङा सुपारमेन, बेखायनो आसामनि गिबि मन्थ्रिखौबो बानायनो हायो आरो भारतनि गाहाय मन्थ्रिखौबो बानायनो हायो होननानै फोरमायो। इउपिपिएलनि आफादगिरि प्रमद बर' बिथाङा खौरां बिजोङाव बुंबावो दि फैगौ आसाम बिधानसभा बिसायख'थियाव इउपिपिएल हानजाया बिटिसिनि मोन 15 बियाबनि अनगायैबो बायजोआव 4निफ्राय 5सिम बिजाथि होनायनि सावरायबाय थानाय जादों होननानै फोरमायो। लोगोसेनो बर' बिथाङा बेखौबो फोरमायबावो दि नैबे समसिम सोरजोंबा ज' जाना बिसायख'थि गेलेनो थाखाय रावजोंबो सावरायनाय जायाखै होननानै, बेखायनो फैगौ 10 मार्चनि गेजेराव बिजाथिफोरनि फारिलाइखौ फोसावनो थाखाय साखाफारा जाना दं होननानैबो फोरमायो। ইউপিপিএল দলৰ আমাৰ জ্যেষ্ঠ নেতাসকলে সিদ্ধান্ত লৈছে যে তৃতীয় 3টা আসন আছিলে, ইয়ালে তৃতীয় আসনটো যেহেতু আমি কণ্টেষ্ট কৰিব পাৰোঁ, ইয়াত কণ্টেষ্ট কৰিব লাগে আৰু এটা সাইডৰ পৰা নহ'ব, আটাই সাইডৰ পৰা ৰিকুৱেষ্ট কৰি যদি ভোট পাই যাওঁ আমি জিকি যাম। তো সেই কথাটো ভাবি পেলাই সিদ্ধান্ত ল'লে হিচাপে আমি ইউপিপিএলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ আৰু নিৰ্বাচন হ'লে আমি সকলো দলক ৰিকুৱেষ্ট কৰিলোঁ হয়, সকলো দলক আমাৰ তৰফৰ পৰা আমাৰ নীতি আদৰ্শ আমাৰ চিন্তাধাৰাবিলাক লৈ কথা পাতিলোঁ হয়। যিহেতু আনকণ্টেষ্ট হৈ গ'ল, এতিয়া কথা পাতিব লগা নাই। তথাপিতো যিসকলে মোৰ মনোনয়ন পত্ৰ দাখিল কৰাত যি সন্মানীয় বিধায়কসকলে আমাৰ দলৰ বাহিৰেও স্বাক্ষৰ কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ দলৰ নেতাসকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ লগতে বড়োসকলৰ লগতে পিছপৰা জনগোষ্ঠীসকলৰ কাৰণে কাম কৰি যাম, মাত মাতি যাম আৰু যিমান পাৰোঁ আমি সদনত ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিম। 78 বছৰ যি জনগোষ্ঠীবিলাক নেগলেক্টেড হৈ আছে, এই জনগোষ্ঠীবিলাকক যাতে নেশ্যনেল প্লেটফৰ্মত আমি আনিব পাৰোঁ আৰু তেখেতসকলৰ বিষয়বিলাক নেশ্যনেল ফৰামত আনি ডিছকাশ্যন কৰি সমাধানৰ ব্যৱস্থা কৰিব পৰা যায়। 10 তাৰিখৰ আগে পিছে আমি ঘোষণা কৰিম। আমাৰ আলোচনা চলি আছে, প্ৰায় কেণ্ডিডেটবিলাক আমাৰ চূড়ান্ত পৰ্যায়ত আহি গৈছে। যিহেতু আমি 15টা আসনে খেলিম বুলি ঠিক কৰিছোঁ, তো সেইকাৰণে আমাৰ বেছি অসুবিধা নাই। কিছুমান প্ৰক্ৰিয়া আমি কৰি আছোঁ দলীয়ভাৱে আৰু সেইটো 10 তাৰিখৰ আগে পিছে আমি সেইটো কমপ্লিট কৰিম। চাওক, এতিয়ালৈকে আমি মিত্ৰতাত আছিলোঁ আৰু ইউপিপিএল দল হিচাপে আমি কাম কৰি আছোঁ। বিপিএফ আৰু বিজেপি মিত্ৰতা ইতিমধ্যে হৈ গৈছে। চ' ইতিমধ্যে আমি দেখি পাইছোঁ মিডিয়াবিলাকত কথাবিলাক ওলাই আছে। তো সেইকাৰণে আমিও চিন্তা কৰিম যে আমি ইফালে থাকিম না অকলে খেলিম। আজিৰ তাৰিখত আমাৰ সিদ্ধান্তটো হৈছে যে 15টা সমষ্টিত অন্ততঃ বিটিচি এৰিয়াত আমি কণ্টেষ্ট কৰিম আৰু বাহিৰতো 3-4টা সমষ্টিত আমি কণ্টেষ্ট কৰা প্লেনিং কৰি আছোঁ। তো সেইটো 10-12 তাৰিখত আমি কৰ্ণধাৰ কমিটিৰ মিটিং কৰি আমাৰ সিদ্ধান্তটো ৰাইজক জনাই দিম। চাওক, আমাৰ আলোচনা কৰাত একো অসুবিধা নাই। নিৰ্বাচন আহিলে এটা দলে আনটো দলৰ লগত আলোচনা কৰে, বিভিন্ন কেলকুলেশ্যন কৰে। কেতিয়াবা এইটো সমাধান কিবা এটা সমাধান সূত্ৰ ওলায়, কেতিয়াবা নোলায়। গতিকে ইয়াৰ কাৰণে কিবা সমাধান সূত্ৰ ওলাবও পাৰে, নোলাবও পাৰে। কিন্তু ইউপিপিএল দল যিহেতু বড়োলেণ্ডৰ 35 লাখ জনগণক লৈ জন্ম পোৱা দল, এই 26টা জনগোষ্ঠীৰ দুখ দুৰ্যোগবিলাক দূৰ কৰিবৰ কাৰণে আমি জন্ম পোৱা এটা দল। গতিকে আমি কাৰোবাৰ লগত এলায়েন্স হ'লেও নহ'লেও যিহেতু আমি আগলৈও কাম কৰিব লাগিব আৰু এদিনৰ কাৰণে দুদিনৰ কাৰণে নহয়,
আহি থকা বহুত বছৰৰ কাৰণে UPPL দল গঠন কৰা হৈছে। ইয়াৰ অৰ্থ সামাজিক, ইয়াৰ শিক্ষা, ইয়াৰ সামাজিক ন্যায়, বিভিন্ন জাতি জনগোষ্ঠীৰ আত্মৰক্ষাৰ কাৰণে তেখেতসকলৰ ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে কাম কৰিবৰ কাৰণে যিহেতু UPPL দল জন্ম হৈছে, আমি কাম কৰি যাম। তেখেতসকলৰ কথা আমি কোন থাকে নাথাকে সেইটোতো বিবেচনা কৰাটো আমাৰ দায়িত্ব নহয়। আমি নিজৰটোহে জানিম, ৰাইজৰ কথা জানিম আৰু নিজৰ কথা জানিম। চাওক, মুখ্যমন্ত্ৰী কাক দিব নিজৰ নিজৰ দলে ঠিক কৰিব। আমিতো যাই পেলাই সমৰ্থনে দিব পাৰোঁ। গতিকে বিজেপিৰ মুখ্যমন্ত্ৰীক মই কেনেকৈ সিদ্ধান্ত ল'ম, সেইটোতো এনক্ৰচ কৰা হ'ব, বেৰা পাৰ কৰি কল খাৱা হ'ব এইটো। গতিকে ইমান ডাঙৰ নেশ্যনেল বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দল, ত' তেখেতসকলক চিন্তা কৰিব দিয়ক। অসমৰ ৰাইজে চিন্তা কৰিব, তেখেতসকলে চিন্তা কৰিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছুপাৰমেন যিহেতু, ই অসমৰ মুখ্যমন্ত্ৰীও বনায়, কেতিয়াবা ভাৰতৰ প্ৰধানমন্ত্ৰীও তেখেতে বনাই দিব। গতিকে মোৰ ইমান কেপাচিটি নাই। আমাৰ যিখিনি বিধায়ক জিকি যাব, এই বিধায়কবিলাকে আমি তাত যিজন দক্ষ হ'ব বা যি দলে ইয়াতে আহিব চাই ল'ম। আমি এই সময়ত আমি কথাবিলাক ক'ম। ৰাজ্যসভাত আসন নোপোৱাৰ কাৰণে BPF-এ আবুল-তাবুল বকি আছে নেকি? চাওক, BPF-ৰ এটা দীঘলীয়া এটা চিন্তা নাই, দূৰদৰ্শী এটা চিন্তা নাই। তেখেতসকলে এটা পৰিৱেশত আজি পুনৰ আহিছে চৰকাৰত। যোৱা 17টা বছৰ তেখেতসকলে চৰকাৰ চলাই গ'ল। মই 5টা বছৰ আছিলোঁ আৰু তাত 17টা বছৰত তেখেতসকলৰ বিভিন্ন সময়ত লোৱা ডিচিশ্যনবিলাক, নীতিবিলাক, এক্সিকিউটিভ কাউন্সিল মিটিংবিলাক আমি চব চাইছোঁ। তাত একো তেনেকুৱা নীতিৰ কথা নাছিলে। গতিকে এইটো এটা নীতিহীন এটা দল হয়। গতিকে আজিৰ তাৰিখত BPF-এ কি কয়, কি নকয়, কি কৰে, এইটো পৰৱৰ্তী সময়ত যে চলি থাকিব এইটো আপোনালোকে নাভাবিব। আৰু আপোনালোকে উদাহৰণ, গড়েশ্বৰত আপোনালোকে 10-15 বছৰত যিমানবাৰ সুধিছে, প্ৰশ্নৰ উত্তৰবিলাক কি দিছে, গোটেই আপোনালোকে ডায়েৰীবিলাক টানি টানি চাওকচোন, কিবা হৈছে নে হোৱা নাই। চৰকাৰত আহিয়ে পইচা মিছইউজ কৰিছে, IBS বিতৰণ কৰিছে, কিন্তু উন্নয়ন কৰিব বহুত আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আগৰ সময়তো এই IBS বিলাক কৰি থাকে। কাৰণটো হৈছে কি, তাত তেখেতসকলে পইচা খাবলৈ পায়। IBS-টো কৰিব লাগে, এইটো কৰিব নালাগে বুলি নহয়, কিন্তু তাৰ কাৰণে এটা মিছন মোড প্ৰগ্ৰাম বনাব লাগে। আমি IBS বিলাক দিবৰ কাৰণে মহিলাবিলাকৰ মিছন মোড প্ৰগ্ৰাম বনাইছিলোঁ, খেতিয়কবিলাকৰ কাৰণে মিছন মোড প্ৰগ্ৰাম বনাইছিলোঁ, যুৱ যুৱতীৰ কাৰণে মিছন মোড প্ৰগ্ৰাম বনাইছিলোঁ। আৰু কেন্দ্ৰীয় পৰা অহা যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰাম, ৰাজ্যৰ পৰা অহা ফ্লেগশ্বিপ প্ৰগ্ৰাম আৰু কাউন্সিলৰ ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক আমি ধুনীয়াকৈ ষ্ট্ৰীমলাইন কৰিছিলোঁ। আৰু বড়োলেণ্ড কাউন্সিলটো একমাত্ৰ আমাৰ দিনত এটা কাউন্সিল আছিলে সৰ্বভাৰতত। কাউন্সিল লেভেলত ফ্লেগশ্বিপ প্ৰগ্ৰাম নাই, কিন্তু আমাৰ নিজৰে 25-30টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আছিলে, যিবিলাক পাৰ্মানেণ্টলি চলি থাকিব। আৰু এইবিলাক এতিয়া ইহঁতে কাটি দিছে, মহিলাৰ আঁচনিটো কাটি দিছে, ছাত্ৰ ছাত্ৰীৰ কাৰণে Super 50 যিটো কৰিছিলোঁ সেইটো কাটি দিছে। তেনেকুৱা ভাল ভাল আঁচনিবিলাক তেখেতসকলে চব কাটি দিছে। গতিকে ইয়াতে গম পায় তেখেতসকলে কিমান ৰাইজৰ কাৰণে চিন্তা কৰে। সেইটোৱে তেখেতসকলে আগতো কৰিছে। সেইকাৰণে নেতাসকলক তেখেতসকলে প্ৰথমতে পেটটো পূৰা কৰি ল'ব, তাৰপিছত ৰাইজৰ ফালে পৰিবও পাৰে, নপৰিবও পাৰে। ইলেকশ্যনত অলপ 2 পইচা দি ভোট ল'বৰ কাৰণে চেষ্টা কৰিব।